অনুৰাধাৰ হৃদয়স্পৰ্শী কাহিনী। অনুৰাধাই ঘড়ীটোৰ ফালে চকু ফুৰাই দেখিলে ৰাতিত 1 বাজিছে, কিন্তু তাইৰ চকুত টোপনি নাছিল। ঘৰৰ সকলো মানুহ শুই পৰিল। অলপ সময়ৰ মূৰে মূৰে তাই দেউতাকৰ নাকৰ শব্দ শুনি সাৰ পাই যায়। তাৰ পাছত তাই আকৌ নিজৰ পৃথিৱীখনত মগ্ন হৈ পৰে, য'ত ময়ূৰ আৰু তাইৰ বাহিৰে আন কোনো নাই। হঠাৎ তাইৰ মনটো ভয় খাব ধৰিলে। তাই কোঠাৰ খিৰিকী খুলি দিলে আৰু এজাক মলয়া বতাহে আহি তাইৰ শৰীৰটো ঠাণ্ডা কৰি দিলে। কিন্তু তাইৰ উচপিচ লাগি থকাৰ বাবে বাথৰুমলৈ গ'ল আৰু বহুতবাৰ বমি কৰিলে। চকুৰে চকুলৈ বৈ আহিল। এই ভয়ংকৰ শীতৰ সময়তো তাইৰ গোটেই দেহা ঘামেৰে তিতি গ'ল। এয়া কি হৈ গ'ল? তাইতো এনেকুৱা একো খোৱা নাছিল, খাবলৈ একো মনেই যোৱা নাছিল। দুদিনমানৰ পৰা তাইৰ গাটো ভাল নাছিল, একো খাবলৈ মন যোৱা নাছিল। কিন্তু তাইৰ নিজৰ প্ৰতি ক'তনো খবৰ আছে যে ডাক্তৰক গৈ দেখুৱাব লাগে। যেতিয়া বমি হ'ল তেতিয়া মনলৈ আহিল আৰু আঙুলিৰে হিচাপ কৰিলে 2 মাহ হৈ গ'ল তাইৰ মাহেকীয়া হোৱা নাই। তেনেহ'লে তাই নাই এনেকুৱা হ'ব নোৱাৰে। তাই ঘৰৰ মানুহক কি উত্তৰ দিব আৰু ময়ূৰক কি ক'ব? তেওঁলোকে তাইক বিশ্বাস কৰিব জানো? তাইও সীতা দেৱীৰ দৰে অগ্নি পৰীক্ষা দিব লাগিব নেকি? কিন্তু অগ্নি পৰীক্ষাটো ময়ূৰ অহাৰ পাছত দিব লাগিব। এতিয়া ঘৰত সমাজত কেনেকৈ সন্মুখীন হ'ব? নিজৰ মনতে হাজাৰ প্ৰশ্ন উঠিল। তাই মনতে ভাবিলে ময়ূৰক ফোন কৰি এতিয়াই সকলো ক'ব, কিন্তু আকৌ ভাবিলে ৰাতিপুৱা কথা পাতিব। অলপ সময় আগত কথা পাতিছিল তাৰ লগত। ময়ূৰে ক'লে শুভৰাত্ৰি কৈ ক'লে যে এতিয়া বহুত ভাগৰি পৰিছ, শুভ কৰিছ। তেনেকুৱা তাক জগুৱাই কিবা কোৱাটো ভাল নহ'ব। বাগৰ সলাই গোটেই ৰাতি উজাগৰে কটালে অনুৰাধাই। কম্বলেৰে মুখ ঢাকিও তাইৰ শৰীৰটো ঠাণ্ডা নহ'ল। ৰাতিপুৱাৰ সূৰ্যৰ কোমল কিৰণে খিৰিকীৰ ফাকেৰে আহি তাইৰ কপালত চুমিলে আৰু তাই সাৰ পাই মিচিকিয়া হাঁহি মাৰি উঠিল। ৰাতি কেতিয়া টোপনি আহিল গমকে নাপালে। ঘড়ীত সময় দেখিলে ৰাতিপুৱা 10:30 বাজিছে। আজি মাকে তাইক চাহ খাবলৈ নামাতিলে। তাই ৰুমৰ পৰা বাহিৰলৈ ওলাই আহিল। তাই দেখিলে দেউতাকে অফিচলৈ যাবলৈ ওলাইছে আৰু মাকে পাকঘৰত ৰুটি বনাই আছে। মাজনী উঠিলা? মাকে তাইক জোকাই ক'লে। মা আজি মীৰা কামলৈ নাহিল নেকি? মাকৰ কথা নুশুনাৰ ভাও জুৰি ওলটাই মাকক প্ৰশ্ন কৰিলে। তুমি নাজানা নেকি মীৰা ছুটীত আছে? তুমিনো গম পাবা কেনেকৈ? নিজৰেই খবৰ নাই, ঘৰত কি হৈছে নহৈছে কেতিয়া খবৰ থাকিব তোমাৰ? অনুৰাধাই কোনো উত্তৰ নিদিলে। সঁচাইতো কৈছে মাকে। আজিকালিনো তাইৰ ক'ত কি হৈছে, কি খবৰ আছে? নিজকে একেবাৰে পাহৰি পেলাইছে। তাই চাহৰ কাপটো হাতেৰে ধৰি নিজৰ ৰুমলৈ আহিল। মাকৰ লগত কাজিয়া কৰাতকৈ ভাল ৰুমত আহি মনে মনে বহি থকাটো। যেতিয়া ভুল নিজৰ গাত থাকে তেতিয়া মনে মনে থকাই ভাল। চাহ খাই থাকোঁতে তাই ময়ূৰৰ কথাই ভাবি আছিল। কাৰণ আমি যাক মনৰ বান্ধোনেৰে বান্ধি পেলাওঁ তেওঁৰ পৰা দূৰ হৈ থাকিলেও প্ৰতিপল তেওঁৰ কথাই ভাবি থকা হয়। মুখেৰে মৌন হৈ থাকিলেও আমাৰ মনটোৱে কথা পাতি থাকে। এজনে কষ্ট পালে আনজনে গম পাই যায়। তেতিয়াই তাইৰ মোবাইলটো বাজি উঠিল। দেখিলে ময়ূৰে ফোন কৰিছে। ময়ূৰ, কেনে আছা? এতিয়া তোমাৰ কথাই ভাবি আছিলোঁ। তাই ফোনটো উঠাই ক'লে, মই ভালে আছোঁ, তুমি কোৱা তোমাৰ কেনে? মোৰ কথা কি ভাবি আছিলা? মোৰো বহুত ভাল। এইটোৱে ভাবি আছিলোঁ এই সময়ত যদি তুমি মোৰ লগত থাকিলা হয়। আকৌ একেটা কথাই। তুমিতো গম পোৱাই মই 5 মাহৰ পাছত যাম। ঠিক আছে এতিয়া ফোনটো ৰাখোঁ, সন্ধিয়া কথা পাতিম। ময়ূৰ শুনা, মোৰ তোমাৰ লগত বহুত দৰকাৰী কথা পাতিব আছে। মই গোটেই ৰাতি শুব পৰা নাই। এনেকুৱা কি হ'ল যে গোটেই ৰাতি শুব পৰা নাই? মোৰ অফিচলৈ যাবলৈ দেৰি হৈছে। তথাপিও কোৱা, দেৰি হ'লেও হ'ব, কোৱাচোন। ময়ূৰ, তোমাৰ মনত আছেনে কলেজৰ পৰা ভ্ৰমণ কৰিবলৈ যোৱা সেই 4টা দিন? তেন্তে এইটো তোমাৰ জৰুৰী কথাটো। সেই দিনকেইটা কেনেকৈনো পাহৰিব পাৰে? এইটো কথা নহয়, মোৰ সম্পূৰ্ণ কথাটো শুনা। কোৱা, কিন্তু অলপ সোনকাল কৰিবা। এয়া অকল সেই 4টা দিন নাছিল। সেই দিনকেইটাত আমি চিৰদিনৰ বাবে এক হৈ পৰিছিলোঁ। এইটো জৰুৰী কথা। মই জানো আমি মাত্ৰ ইজনে আনজনৰ কাৰণেই জন্ম হৈছোঁ। নহয়, মই কনচিভ কৰিছোঁ। নাই, এয়া কেনেকৈ হ'ল? এতিয়া কি হ'ব? মই মাত্ৰ এইটো ভাবিয়েই চিন্তাত পৰিছোঁ। হ'ব, চিন্তা নকৰিবা। চিন্তা কৰিলেনো কি হ'ব? মইতো আৰু 5 মাহৰ পাছতহে যাব পাৰিম। এতিয়া যি কৰিব লগা আছে তুমিয়ে কৰিব লাগিব। কিন্তু কি কৰিম মই? গৰ্ভপাত। কিন্তু ময়ূৰ, এয়া ইমান সহজ নহয়। অনুৰাধা, এতিয়া মাত্ৰ এইটোৱে উপায় আছে, কাৰণ এতিয়া আমাৰ বিয়া হ'ব নোৱাৰে। প্ৰথমে মোৰ বাইদেউৰ হ'ব, তাৰ পাছতহে মোৰ বিয়া হ'ব। ঠিক আছে, সন্ধিয়া কথা পাতিম। ময়ূৰে ফোনটো কাটি দিলে। ময়ূৰে কিমান সহজে কৈ দিলে, কিন্তু অনুৰাধা বিমূৰত পৰিল। তাই এতিয়া কি কৰিব? মাকক কোৱাটো ইমান সহজ নহয়। মাকে আজিকালি তাইক লৈ চিন্তা কৰি থাকে। সকলোবোৰ বহুত কঠিন। পাহাৰৰ দৰে সমস্যা মূৰত ভাগি পৰিল। প্ৰথমতে তাই বিৰহ আৰু অপেক্ষাৰ দুখত দুখী হৈছিল, আৰু এতিয়া এইটো সমস্যা। ইয়াৰ সোনকালে কিবা এটা সমাধান উলিয়াব লাগিব। তাই বুজি পালে যে ভুল তাইৰেই, কাৰণ প্ৰতিজন পুৰুষৰ ভিতৰত এটা জন্তু লুকাই থাকে। তাই ইমান আগবাঢ়িব নালাগিছিল, কিন্তু ভাল পোৱাৰ খাতিৰত তাই সমৰ্পণ কৰিলে। কি জানিছিল যে ইয়াৰ ইমান ডাঙৰ শাস্তি পাব লাগিব। সকলো দুখ তাইৰ ভাগত পৰিব। এতিয়া তাই দূৰ দূৰলৈকে ময়ূৰৰ চাহটোও দেখি পোৱা নাছিল। সেই শাৰীৰিক সুখ দুয়োজনেই ভোগ কৰিছিল। কিন্তু এতিয়া দুখ কেৱল তাই কিয় পাব লাগে?
ময়ূৰৰ অপেক্ষাৰ চিন্তাৰ পাছত তাই এতিয়া আৰু এটা চিন্তাত পৰিল। অতীজৰে পৰা সদায় মহিলাই সকলো দুখ ভুগিবলৈ পায়। ইমান দুখ পোৱাৰ পাছতো মহিলাই সকলোকে সুখ আৰু ভালপোৱা বিলায় আৰু সকলো কষ্ট নিজেই মূৰ পাতি লয়। মহিলাৰ কোমল অন্তৰে কেতিয়াও কাকো বেয়া পাবই নোৱাৰে। সেইবাবেতো মহিলাক প্ৰেম, দয়া, কৰুণাৰ মূৰ্তি বুলি কোৱা হয়। এতিয়া অনুৰাধাই এক কঠিন নিৰ্ণয় ল'বই লাগিব। তাই নিজকে আৰু নিজৰ প্ৰেমক সমাজৰ আগত নিজ প্ৰমাণ কৰিব খোজা নাছিল। আৰু পৰিয়ালৰ মৰ্যাদাৰ কথাও আছে, সেয়াওতো তাইৰ ভাগতে পৰিছে। নিজৰ মাক দেউতাকক কোনো পধ্যেই সমাজৰ আগত বদনাম হ'বলৈ নিদিয়ে। তাই নিজকে শেষ কৰি দিব নেকি? নাই, এনেকুৱা কৰিলে সমস্যা সমাধান নহয়, বৰঞ্চ আৰু কথা বাঢ়িব। এইটো ঠিক, তাই নাইকিয়া হোৱাৰ পাছত এইবোৰ দেখিব শুনিব নাপায়। তাই নিজৰ গৰ্ভধাৰণৰ পৰা মুক্ত হ'ব লাগিব। আজি অনুৰাধাৰ মনটো সঁচাই বহুত বেয়া। কলেজতো গোটেই দিন মন লগা নাছিল। তাই ঘৰলৈ আহি টিভি অন কৰিলে কিজানি মনটো ভাল লাগে। তাত দেখিলে ৰামায়ণ চিৰিয়েলখন চলি আছে। সীতা দেৱী অশোক ফুলনিত বহি আছে। হে ৰাম, হে ৰাম প্ৰতিধ্বনিৰে গোটেই পৰিৱেশটো গজৰি আছে। মাজে মাজে সীতা দেৱীক পহৰা দি থকা ৰাক্ষসীবোৰৰ নাকৰ শব্দও শুনিব পোৱা গৈছে। তাতে ফলৰ পাচি এটা থৈ দিয়া আছে, কিন্তু সীতা দেৱীয়ে তাত হাত লগোৱা নাছিল। ৰাতিপুৱাৰ পৰা তেওঁ নিৰাহাৰে আছিল। অন্নৰ ত্যাগটো তেওঁ সেইদিনাই কৰিছিল যিদিনা ৰাৱণে ভিক্ষাৰীৰ বেশেৰে তেওঁক পঞ্চৱতীৰ পৰা লৈ আনিছিল। এতিয়ালৈকে তেওঁ ৰামৰ অপেক্ষা কৰি ফলাহাৰী ব্ৰত পালন কৰি আছিল, কিন্তু আজিৰ পৰা হয়তো তেওঁ ফলো ত্যাগ কৰিলে। হয়তো তেওঁ এইটো প্ৰাণ ল'লে যে যেতিয়ালৈকে ৰাম নাহে তেওঁ নিৰাহাৰে থাকিব। হে ভগৱান, ইমান কঠোৰ তপস্যা ৰামক পাবলৈ কেনেকৈ সহন কৰিলে তেওঁ? কেনেকৈ থাকিল সেই ৰাক্ষসৰ মাজত? আৰু বাৰে বাৰে ৰাৱণৰ ধমকি, মহান তপস্বী সোণৰ লংকাৰ অধিপতি প্ৰচণ্ড ব্ৰাহ্মণ ৰাৱণেও সীতাদেৱীৰ ৰামৰ মোহৰ পৰা আঁতৰাই আনিব পৰা নাছিল। সীতাদেৱী ইমান বছৰে ৰামৰ নাম লৈ লৈ অশোক বনত বহি বহি কটাই দিলে, মাত্ৰ এইটো বিশ্বাসৰ সহায়ত যে প্ৰভু ৰাম এদিন নিশ্চয় আহিব। কিন্তু কেতিয়া আহিব তেওঁ সেইটো নাজানিছিল। তথাপিও তেওঁ প্ৰতীক্ষা কৰিছিল, কিন্তু মই ইমান ত্যাগ কৰিব পাৰিমনে? হয়তো নোৱাৰিম, আৰু সীতাদেৱীৰ নিচিনাকৈ নাম মাত্ৰও নোৱাৰিম। কাৰণ অনুৰাধাই জানিছিল যে ময়ূৰ ঠিক হোৱা দিনমতে নিশ্চয় আহিব। এইবাৰ আহিলে চিৰদিনৰ বাবে তাই তাক নিজৰ কৰি ল'ব। তাইৰ অপেক্ষা শেষ হ'ব। কিন্তু এই সময়ত যি বেদনা তাই সহি আছে সেয়া সঁচাই বহুত কষ্টৰ। সঁচাই গোটেই ৰাতি পাৰ হৈ যায়, অলপ টোপনি আহিলে আকৌ সাৰ পাই যায়। এনেকুৱা লাগে যেন ময়ূৰে আহি তাইৰ হাতত ধৰি তাইক জগাই আছে। তাইৰ অন্তৰত শোকে খুন্দা মাৰি ধৰে। কিমান কষ্টকৰ এই দুখ। এনেকুৱা লাগে যেন শৰীৰৰ পৰা এটা অংগ কাটি পেলাই দিয়া হৈছে, আৰু তাৰ পৰা ওলোৱা তেজ তাই ৰাখিব পৰা নাই। যেতিয়া যোৱাৰ সময়ত ময়ূৰে কৈছিল মাত্ৰ 6 মাহৰ কাৰণেহে যাব ওলাইছোঁ, আৰু এই ইণ্টাৰ্ণশ্বিপ কৰাটো দৰকাৰী। ময়ূৰৰ এই ইণ্টাৰ্ণশ্বিপে তাইৰ জীৱনটো লৈহে এৰিব। ময়ূৰে তাইৰ পৰা প্ৰায় 3000 কিলোমিটাৰ দূৰত আছে। সি মাজত ধৰি লগ কৰিবলৈ আহিবও নোৱাৰে। ফোনত সদায় কথা পাতে যদিও লগ কৰিবৰ বহুত মন যায়। অনুৰাধা তাক লগ পাবলৈ ব্যাকুল হৈ পৰে। ময়ূৰ, তুমি মোৰ ওচৰত থকা হ'লে মই তোমাক সাৱটি ধৰিলো হয়, আৰু নিজৰ সকলো দুখ বেদনা পাহৰি গ'লো হয়। অনুৰাধাই এনেদৰে ভাবে, কিন্তু ভবামতে কেতিয়াও নহয়। তাইৰ মনলৈ আহিল যে সীতাদেৱীতো নৱবিবাহিতা আছিল, আৰু তেওঁ বসন্ত ঋতু মানি আছিল। মাজতে ৰাৱণ আহিল আৰু তেওঁক প্ৰভু ৰামৰ পৰা দূৰ কৰি দিলে। অনুৰাধা আৰু ময়ূৰৰ জীৱনলৈ ৰাৱণৰূপী ভাগ্য, সমাজ, টকা আৰু এই ইণ্টাৰ্ণশ্বিপ, ময়ূৰ তাইৰ পৰা দূৰ হৈ গ'ল। ময়ূৰ গুচি যোৱাৰ লগতে তাইৰ সুখ শান্তি সকলো লগতে লৈ গ'ল। কোনখন পৃথিৱীত থাকা, তোমাৰ একেবাৰেই খবৰ নাই, মাকে প্ৰায়ে গালি পাৰি কয়। সঁচাইতো কয় মাকে, তাইনো ক'ত খবৰ আছে আৰু কিবা মনত আছে। তাই বুজি নাপায় যে কিয় তাই ইমান ময়ূৰক বিচাৰে। তাৰ মাজত এনেকুৱা কি আছে যি আন কাৰো মাজত নাই। চাবলৈ গ'লে তাই ময়ূৰৰ প্ৰেমত পাগল হৈ পৰিছে। তাই তাক নিজৰ অন্তৰত ঠাই দিলে, আৰু তাৰ বাহিৰে আৰু বেলেগ কোনো হ'ব নোৱাৰে। তাইৰ মনত পৰিল, তাই ক'ৰবাত পঢ়িছিল যে স্ত্ৰীয়ে কাৰোবাৰ মন প্ৰাণ দি বিচাৰিলে বহু কষ্টৰ মাজেৰে গোটেই জীৱন কটাই দিব পাৰে, আৰু যেতিয়া সেই প্ৰেম ঘৃণালৈ পৰিণত হয় তেতিয়া সকলো শেষ কৰি দিব পাৰে। তাই সঁচা প্ৰেম কৰে ময়ূৰক। তাই এতিয়া মূৰৰ পৰা ভৰিলৈকে ময়ূৰৰ প্ৰেমত ডুব গৈ আছে। সেইবাবেতো তাৰ সকলো কথা ভাল লাগে। এই মন বোলা বস্তুটো এনেকুৱাই, যেতিয়াই তাৰ মন যায় কাৰোবাৰ ওপৰত পাগল হৈ যায়, আৰু যিমান ডাঙৰ কথা হ'লেও বেয়া নাপায়, আৰু কেতিয়াবা সৰু কথাতে খং কৰে। এই অন্তৰখনো বৰ কঠিন। নিয়মমতে ময়ূৰে সদায় অনুৰাধাক ফোন কৰে, তথাপিও কিয় জানো তাইৰ মনত এক অজান ভয় লাগি থাকে। কিন্তু এই কিয়ৰ উত্তৰ অনুৰাধাৰ ওচৰত একেবাৰে নাই। আজিকালি সকলো সহজ বুলি ময়ূৰে কৈছিল। ময়ূৰৰ এই কথাটো তাইৰ মনত গোটেই দিন ঘূৰি থাকিল। সঁচাকৈ সকলো বহুত সহজ নেকি? কোৱাত আৰু সেইটো ভগাত কিমান পাৰ্থক্য আছে। তাৰ পাছতো তাই বান্ধৱী বন্দনাৰ লগত হস্পিটাল গ'লেগৈ। ডাক্তৰে সুধিলে স্বামী ক'ত আছে। বন্দনাই আগবাঢ়ি আহি কথাষাৰ চম্ভালি ক'লে যে তেওঁ অলপ দূৰত থাকে, আৰু অনুৰাধাই আগলৈ আৰু পঢ়িব বিচাৰে। এতিয়াই যদি সন্তান এটা আহে তেন্তে তাইৰ গোটেই ভৱিষ্যত নষ্ট হৈ যাব। যেনে তেনে তাইক সহায় কৰক এই সমস্যাৰ পৰা। এইবোৰ বহুত কঠিন আছিল, কিন্তু বন্দনাই যেনে তেনে ডাক্তৰক মান্তি কৰালে। কোনো আপত্তি নকৰাকৈ বন্দনাই সকলো দায়িত্ব নিজৰ ওপৰত ল'লে আৰু চহী কৰি দিলে। আজি বন্দনাই অনুৰাধাৰ সহায় নকৰা হ'লে। অনুৰাধাই তাইৰ কাণফুলি আৰু আঙুঠি খুলি দি বন্দনাৰ হাতত দিলে।
এতিয়া তাই অপাৰেশ্যন ৰুমৰ চাৰি দেৱালৰ ভিতৰত অকলে আছিল, য'ত ডাঙৰ ডাঙৰ মেচিন আৰু অপাৰেশ্যনৰ সঁজুলিবোৰে তাইক ভয় আৰু বঢ়াইছিল। তাই জোৰেৰে চকু মুদি দিলে। ময়ূৰ, ক'ত আছা তুমি? মোৰ ওচৰলৈ আহি যোৱা না। মই এই কষ্ট অকলে ভুগিম যদিও তুমি কাষত থাকিলে সকলো দুখ কষ্ট পাহৰি যাম। এয়া মোৰ অন্তৰৰ শব্দ। তোমাৰ প্ৰতি মোৰ ভালপোৱা প্ৰতিটো কষ্টৰ পাছত আৰু দৃঢ় হৈ পৰে। এতিয়া ডাক্তৰৰ মাত তাইৰ কাণত পৰিল। সোনকালে এনেস্থেচিয়া লগোৱা। তাই ভয়ত এতিয়াও চকু মেলা নাছিল। তাই কঁকালত বেজীৰ খোজ অনুভৱ কৰিছিল। তাই জোৰেৰে চিঞৰি দিলে আৰু অলপ পাছত তাই অচেতন হৈ পৰিল। তাইৰ এই চিঞৰ ময়ূৰে শুনা পাইছিলনে? প্ৰেম কৰাৰ এয়া কি শাস্তি পাব লগা হৈছে? প্ৰতিবাৰে অপেক্ষা, ত্যাগ, পৰীক্ষা মহিলাই দিব লগা হয়। এয়াই এজনী মহিলাৰ ভাগ্য, লাগিলে সেয়া অনুৰাধাই হওক বা দেৱীহিতা। ধন্যবাদ।